কৰবালৈ যোৱা বজাৰলৈ যাওঁ মেম তুমি কেইবাদিন ধৰি স্কুল অহা নাই যে কিয় মানে ঘৰৰ অলপ অসুবিধাৰ বাবে যাব পৰা নাই ঘৰৰ অসুবিধা ঘৰত কি হৈছে মাৰ অলপ গা বেয়া আৰু দেউতাৰ কথাটো জানেই এইটো লোৱা মই তোমাৰ দেউতাক বাৰু বুজাম আৰু মাৰ ঔষধ আনি দিবা এইবাৰ তুমি ক্লাছ 10ত নহয় জানো হয় মেম ভালকৈ পঢ়িবা আৰু স্কুল ক্ষতি নকৰিবা এতিয়া যোৱা ঠিক আছে মেম কিছুমান ল'ৰা ছোৱালীৰ জীৱন মাক দেউতাকৰ কাৰণেই ধ্বংস হয় কিনো কসমচাই আছ ঐ আহিছে ঐ ৰ কোন বে তহঁত আবে কোন বে তই ঐ তাই ধৰ এইজনী মানুহজন গোলা যাব বে মা বঢ়িয়া 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 দেই ভাল লাগিব আজি ঐ লেডিজ তোৰ নটংকি বন্ধ কৰ ঐ তহঁত কেইটা যা মাল লৈ যা মই ইয়াতে আছো আপুনি কিন্তু অকলে মনোৰঞ্জন নকৰিব তই ঠিকে কৈছ আৰে হ'ব যা না বেটি ক'ত যাবি পাখত পৰিলি নে ঠিক চালা কেতিয়া উঠিব এইজনী মৰতিজনী আজি খুদে মোলে বাহিৰ কৰি দাদা ঐ দাদা ইহঁতবোৰ কোন আমাক যে এনেকৈ বান্ধি থৈছে ঐ দাদা বচাই আছো ৰ দাদা দাদা হাতখন খুলচোন দাদা সোনকালে খুল নহ'লে ইহঁত পাবহি কিনো কৰি আছে আপুনি সোনকালে খোলক বচা দাদা বচা তোৰ দাদাৰ কাৰণেতো তই ইয়াত আপুনি জানো দাদাৰ বন্ধু নহয় তোৰ দাদাৰ বন্ধু নহয় পৰম শত্ৰু তাৰ মানে কৈ আছো ৰ ইমান দেৰি হ'ল জহামালটো পোৱাই নাই ঐ কি অসভ্যালি কৰি আছ ঐ চৰ লাগে চৰ নহয় মৰম লাগে ঐ চুৰ্ণি দে চুৰ্ণি দিম বাৰু আগত মৰম গৰম উঠিছ ন তোৰ গৰম বাঢ়ি কৰি আছো ৰ হেই ঐ কি চাই আছ মাৰ ইয়াক তেল কাঢ়ি হেই শালা কুকুৰ সৰি বেছিকে ঢোক পালা নেকি ঠিকে আছো কি হৈছে আসল কথাটো কোৱাচোন ই চালা কুটাই আমাক জুকাই আছিলে
এতিয়াও চোৱা মোৰ চুনিখন তাৰ হাততে আছে দিছো নহয় এপালি ভালকে তই চুনিখন নিজেই দিবি নে তোৰ হাত দুখন ভাঙি মই নিজে ল'ম দম আছে যদি লৈছা না বে আৰু ইমানবোৰ ছোৱালীৰ পিটন খাই তোৰ লাজ লগা নাই চল মাইলে ও দিলে হে দিলে ওই বেন্ডেজ যা হ'ব দিয়া ই শিক্ষা পাই গৈছে ব'লা যাওঁ লোৱা তুমি যোৱা বাইকত বহা ঐ বহুত গৰম উঠিছে ন তোৰ গৰম নাইকিয়া হৈ যাব কিন্তু জৰা কুত্তাৰ বাচ্চা বহা বহিছো ৰনা দুখ পালে নেকি মই সেই পানী পৰিলেও আজি এইটো কি আনিলি আকৌ ফেৰেলা ফেৰেলি এতিয়া তই ক তোক মই কিয় বচাম আচলতে দাদাই যি কৰিছিল তোৰ লগত ঠিকেই কৰিছিল কিন্তু ইমানবোৰ নাটক কিয় মই নাটক কৰি বৰ ভাল পাওঁ এৰি দে মোক ঐ কোন আছ ওচৰত এইটো মুখখন বন্ধ কৰ না হেৰো তাউলখন দে হাতেৰে কিমান সময় ধৰিবি মক্কেল চালা এনেই তাই হুলস্থুল কৰি কৰি চৰাই চিৰিকটিবোৰ উৰুৱাই পঠালে এনেওতো তাই মাতটো দূৰ দূৰণিলৈ কোনেও শুনা নাপায় ঐ পাৰ্টি আৰম্ভ কৰোঁ ব'ল চাহ খাওক হেৰা এই ইহঁত দুটা কলৈ গ'ল বাৰু তাই বাৰ্থডে খাবলৈ গৈছে আহোঁতে বাবাৰ লগতে আহিব দিনকাল ইমান বেয়া সোনকালেতো ঘৰলৈ আহিব লাগে আৰু ই বাবা ইটো শেষ হৈ গৈছে ক'ত যায় কি কৰে একোকেই গম নাপাওঁ দিনৰ দিনটো সি শুই থাকে সন্ধিয়া হ'লে ওলাই যায় ৰাতি দেৰিকৈ ঘৰ সোমায় ই নিশাচৰ দেই আপুনি মিছাতেই তাক গালি দিছে হেল্ল' অ' মা ঐ ভণ্টি ঘৰ গৈ পালেনে নাইতো অহা নাই মইতো ৰখি আছোঁ ইয়াত বিচাৰি ফুৰিছোঁ কিয় তাই তোৰ লগত নাই নেকি আৰে নাই কাৰণেতো ফোন কৰিছোঁ দে হ'ব দে হেল্ল' আজিনো কি মনত পৰিলে ঐ ভণ্টি তোৰ লগত আছে নেকি অ' নাইতো মোৰ লগত নাই তাইতো বাৰ্থডেত যাম বুলি কৈছিলে তিনিআলিত লগ পাইছিলোঁ তাৰপিছত মেমৰ বাৰ্থডেলৈ যাম বুলি কৈছিলে কিন্তু তাইকতো তাত মই লগে নাপালোঁ দে হ'ব দে আৰু ক'ত বিচাৰিম এতিয়া এই পাগলীজনী ক'ত গ'ল এতিয়ালৈকে নাই जिस नंबर से आप संपर्क करना चाहते हैं वह की अभी हो? स्विच ऑफ है फोन तो लगा नहीं जे कुछ समय पश्चात प्रयास करें द नंबर यू आर कॉलिंग इज करंटली स्विच्ड ऑफ प्लीज ट्राई लेटर বাবা তাইক পালিনে
নাই নাপালোঁচোন ইমান বিচাৰিলোঁ ক'তোৱে নাপালোঁচোন ক'ত বা গ'ল ওচৰে পাজৰে সোধা পোছা কৰিছিলি নে নাই হেল্ল' কচোন হা ক'ত পৰি আছে কি মই কৈছোঁ ৰ কি হৈছে বাবা মই আহি পেলাই কৈ কি আছোঁ হৈছে কচোন ক। চিন্তা কৰিব নালাগে মই সকলো আহি পেলাই কৈ আছোঁ ৰ কি হৈছে কৈ যাচোন কি হৈছে বাৰু একো ধৰিব পৰা নাই কি হ'ল বাৰু ই ক'লৈ গৈছে হেৰি মোৰ দেখোন হয়হে লাগিছে ৰ'বা ভয় নকৰিবাচোন ভয় নকৰিবা ৰাতিৰ শব্দত মোৰ মাথো আছে উচুপনি অচিন বাটত